আজি হৈছে জিয়ানৰ অন্নপ্ৰসন্ন মানে মুখত ভাত দিয়া। আমিও গৈছিলোঁ জিয়ান বেটাৰ মুখত ভাত দিয়া খাবলৈ। এয়া অকণমান জিয়ান বেটাৰ অন্নপ্ৰসন্নৰ কাৰণে যোজা কৰি আছে। মানে আমাৰ এইফালে এখন কাঁহীত ধুনীয়াকৈ ভাত, ক্ষীৰ, তাৰপিছত মাছ, মাংস, কণী, পানী সকলো ধুনীয়াকৈ সজাই দিয়ে। এনেকৈ মানে সকলো ঠাইতে অলপ বেলেগ বেলেগ ধৰণে পতা হয়। আমাৰ এইফালে যিহেতু সৰুকৈ পাতিছে আজি জিয়ানৰ অন্নপ্ৰসন্নটো, সেইটো কাৰণে এনেকৈ সজাই দিছে। আৰু এয়া হৈছে মমায়েকে আজি জিয়ানক প্ৰথম মুখত ভাত দিছে। সকলোৰে ফালে নিয়মবোৰ অলপ বেলেগ বেলেগ। আমাৰ এইফালে যিহেতু কয় যদি মানে মমায়েক থাকে তেতিয়াহ'লে মমায়েকে প্ৰথম অন্নমুঠি মুখত ভাত দিব লাগে বুলি কয়। সেইকাৰণে মমায়েকে সেই নিয়মটোকে পালন কৰি আছে। যিহেতু মমায়েকে ভালকৈ খুৱাব জনা নাই আৰু কি খুৱাম সুধি অকণমান মুখত টেষ্ট কৰাই আছে। জিয়ান বেটাই যিহেতু আজি প্ৰথম মুখত মানে মাছ মাংসৰ নিমখীয়া টেষ্ট এটা পাইছে, সেইটো কাৰণে সি সকলো টেষ্টটো লৈছে। মানে কেনেকুৱা কি হয় খাইছে দেখিছে নহয়, ইমান ধুনীয়াকৈ বহি আছে। এয়া হৈছে জিয়ানৰ বাপেক, মানে মোৰ ভাইটি। বাপেকে পুতেকক খুৱাই আছে চাওকচোন। আৰু ল'ৰাটো ইমান ধুনীয়াকৈ চাই আছে। আৰু এয়া হৈছে আমাৰ কুণাল, মানে মোৰ ল'ৰাটো। সিও অকণমান মুখত ভাত দি মানে খুৱাবলৈ লাজ কৰিছিলে, অৱশ্যে খুৱালে। আৰু এয়া হৈছে সৰু পেহী, মানে জিয়ানৰ আইতাকেও অকণমান অন্ন তাৰ মুখত দি দিছে, মানে ক্ষীৰ অকণমানেই খুৱাই দিছে। এয়া হৈছে জিয়ান বেটাৰ এনায়েকে ব্ৰেচলেটডাল পিন্ধাওঁতে সি অকণমান কান্দি দিছে। আৰু এনায়েকে কৈছে আৰু কান্দিব নালাগে, সেইটো কাৰণে অকণমান ক্ষীৰ তাৰ মুখত খুৱাই দিছে। আৰু সকলোৱে নিয়মবোৰ পালন কৰিছে। মানে সকলোৱে তাক প্ৰথম অন্নমুঠি খুৱাইছে আৰু সকলোৱে গিফ্ট দিছে। তেনেকৈ পৰ্বটো আৰু অকণমান সময় চলিলে। এয়া হৈছে জিয়ানৰ ককাক, আৰু ময়ো অকণমান খুৱাই দিলোঁ, ক্ষীৰকে খোৱালোঁ বাৰু। অৱশ্যে মই ইয়াত একো গিফ্ট দিয়া নাই, আপোনালোকেও বাৰু লক্ষ্য কৰিব পাৰে। যিহেতু মই গিফ্টটো অকণমান এডভান্সকৈ দিলোঁ, মানে জিয়ান বেটাই পিন্ধি থকা ড্ৰেছটো মই দিছিলোঁ। কেনেকুৱা লাগিছে জনাবচোন বাৰু। এয়া দেখিছেনে বাৰু, ককায়েকে প্ৰথমবাৰ বোলে দিওঁতে পইচা আনিবলৈ পাহৰি থাকিলে, সেইটো কাৰণে তাক এবাৰ পইচা দি কিনে আৰু অকণমান অন্ন খুৱাই দিছে। চাওকচোন বাৰু। এনেকৈ ইজনৰ পিছত সিজন সকলোৱে নিয়মটো জিয়ানক প্ৰথম অন্নপ্ৰসন্ন বুলি চবেই মুখত ভাত অকণ দিছে। এয়া আলহী মানে এইবোৰ চব ঘৰৰে মানুহ, বৰ বেছি মানুহ মানে মতা হোৱা নাছিলে। ঘৰৰ কেইজনমান সদস্য আৰু আলহীকো খুব কম পৰিমাণে মতা হৈছিলে। তেনেকৈ নিয়মটো চবে কৰিলে। এয়া হৈছে জিয়ানৰ গ্ৰেণ্ডফাদাৰৰ ফাদাৰ, মানে কি ক'ম, আজু ককা। আৰু এয়া হৈছে একদম সৰু দদায়েক। আৰু আজিৰ ভিডিঅ'টো মই বৰ আৰু তুলিবলৈ মানে ভিডিঅ' কৰা নহ'ল, আৰু এইখিনিতে ময়ো অকণ ব্যস্ত হৈ গ'লোঁ, সেইটো কাৰণে আৰু মোৰ ভিডিঅ' কৰা নহ'ল। আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। আৰু মানে জিয়ান বেটাৰ অন্নপ্ৰসন্নত কি খোৱালে মই আপোনালোকক ভালকৈ দেখুওৱা নহ'লে বাৰু। যিকণ ভিডিঅ' কৰিলোঁ মই আপোনালোকক তাকে আগবঢ়াইছোঁ। আজিলৈ আহোঁ, বাই বাই।